নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল কাচিয়লিলৈ স্বাগতম জনালোঁ। আজি আমি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3ৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট কিছুমান কাৰেণ্ট এফেয়াৰ্ছ আলোচনা কৰিম। তেতিয়াহ'লে আহকচোন দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে গড়ভংগা ৱাইল্ড লাইফ চেঞ্চুৰী Assam's 25th wildlife sanctuary. Its border which of the following northeastern state? প্ৰশ্নটোত কৈছে গড়ভংগা সংৰক্ষিত বনাঞ্চল অসমৰ 25 সংখ্যক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে পৰিগণিত হৈছে। এই অভয়াৰণ্যখনৰ সীমাত তলৰ কোনখন উত্তৰ পূৰ্বৰ ৰাজ্য আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2 মেঘালয়া। নেক্সট কুৱেশ্যনটো হৈছে হু এমংছ দ্য ফলোয়িং হেজ অন দ্য প্ৰেষ্টিজিয়াছ য়ং এক্সিকিউটিভ এৱাৰ্ড 2022 এনাউন্সড বাই এয়াৰপৰ্টছ কাউন্সিল ইণ্টাৰনেশ্যনেল এছিয়া পেচিফিক। প্ৰশ্নটোত কৈছে এয়াৰপৰ্টছ কাউন্সিল ইণ্টাৰনেশ্যনেল এছিয়া পেচিফিকে ঘোষণা কৰা 2022 চনৰ সন্মানীয় যুৱ কাৰ্যবাহী বঁটা তলত উল্লেখ কৰাসকলৰ ভিতৰত কোনে লাভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 ৰেকিবুদ্দিন আহমেদে। নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু দ্য ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া 4th ষ্টেট ফুড ছেফটি ইণ্ডেক্স SFSI হোৱাট ইজ দ্য ৰেংক অফ আছাম এমং দ্য লাৰ্জ ষ্টেটছ? প্ৰশ্নটোত কৈছে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণৰ 4ৰ্থ ৰাজ্যিক খাদ্য সুৰক্ষা সূচাংক অনুসৰি বৃহৎ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? শুদ্ধ উত্তৰটো হৈছে 14th। নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰত প্ৰগ্ৰেম আছাম হেজ বিন পেয়াৰ্ড উইথ হুইচ ষ্টেট? প্ৰশ্নটোত কৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচীৰ অধীনত অসমক কোনখন ৰাজ্যৰ সৈতে সংলগ্ন কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 ৰাজস্থানৰ সৈতে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এডিশ্যন অফ দ্য ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চি ফুড শ্ব' উইল বি হেল্ড ইন বিশ্ব বাংলা মেলা প্ৰাংগণ কলকাতা ফ্ৰম? প্ৰশ্নটোত কৈছে ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চি ফুড শ্ব' কোনটো সংস্কৰণ কলিকতাৰ বিশ্ব বাংলা মেলা প্ৰাংগণত অনুষ্ঠিত হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 23rd এডিশ্যন। সাগৰীয় সামগ্ৰীৰ ৰপ্তানি উন্নয়ন প্ৰাধিকৰণে ভাৰতীয় সাগৰীয় খাদ্য ৰপ্তানিকাৰক সন্থাৰ সৈতে সহযোগিতা কৰি এই অনুষ্ঠানৰ আয়োজন কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফ'ৰ্চ হেজ লঞ্চ এ পেন ইণ্ডিয়া অপাৰেশ্যন ন'ন এজ অপাৰেশ্যন য়াত্ৰী সুৰক্ষা টু প্ৰভাইড ৰাউণ্ড দ্য ক্লক ছিকিউৰিটি টু পেছেঞ্জাৰ্ছ? প্ৰশ্নটোত কৈছে কোন বাহিনীয়ে যাত্ৰীসকলক 24 ঘণ্টাই নিৰাপত্তা প্ৰদান কৰিবলৈ অপাৰেশ্যন যাত্ৰী সুৰক্ষা নামেৰে পৰিচিত এক সৰ্বভাৰতীয় অভিযান আৰম্ভ কৰিছে? শুদ্ধ উত্তৰটো হৈছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ RPFে এই অভিযান আৰম্ভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হেজ লঞ্চ উইথ এ বিটা ভাৰ্চন অফ ডিজি য়াত্ৰী এপ ফৰ এণ্ড্ৰইড প্লেটফৰ্ম? প্ৰশ্নটোত কৈছে কোনটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে এণ্ড্ৰইড প্লেটফৰ্মৰ বাবে ডিজি য়াত্ৰী এপৰ বিটা সংস্কৰণৰ সৈতে মুকলি কৰাৰ কথা ঘোষণা কৰিছে? শুদ্ধ উত্তৰটো হৈছে দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডে। ইয়াৰ লক্ষ্য হৈছে বিমানবন্দৰত যাত্ৰীসকলৰ স্পৰ্শহীন নিৰবিচ্ছিন্ন প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা। এই ডিজি য়াত্ৰা 15 আগষ্ট তাৰিখে ঘোষণা কৰাৰ কথা উল্লেখ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি দ্য আছাম গভৰ্ণমেণ্ট হেজ লঞ্চ দ্য ফাৰ্ষ্ট ড্ৰোন স্কুল অফ নৰ্থ ইষ্ট ইন হুইচ অফ দ্য ফলোয়িং চিটিজ? প্ৰশ্নটোত কৈছে শেহতীয়াকৈ অসম চৰকাৰে তলত উল্লেখ কৰা কোনখন চহৰত উত্তৰ পূৰ্বৰ প্ৰথম ড্ৰোন স্কুল আৰম্ভ কৰিছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 গুৱাহাটীত। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু এমংছ দ্য ফলোয়িং হেজ বিন ইলেক্টেড
as the President of Badminton Association of India for 4 years term from 2022 to 2026 প্ৰশ্নটোত কৈছে শেহতীয়াকৈ 2022 চনৰ পৰা 2026 চনলৈকে 4 বছৰৰ বাবে বেডমিণ্টন এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ সভাপতি হিচাপে কোনজনক তলৰ নিৰ্বাচিত কৰা হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ A2 ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচিত কৰা হৈছে Next question to hoise recently who amongst the following from Assam has set a new national record in the 200-meter men finals in the Federation Cup at Calicut Kerala প্ৰশ্নটোত কৈছে হেখতিয়াকৈ কেৰালাৰ কালিকাটত অনুষ্ঠিত ফেডাৰেচন কাপত অনুষ্ঠিত হোৱা 200 মিটাৰ পুৰুষ ফাইনেলত অসমৰ পৰা তলৰ কোনে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ D2 অমলান বৰগোহাঁই Next question to hoise Hornbill the largest wetland in the northeast and the second largest seasonal wetland in Asia is in which district প্ৰশ্নটোত কৈছে উত্তৰ পূৰ্বৰ আটাইতকৈ ডাঙৰ জলাশয় আৰু এছিয়াৰ দ্বিতীয় বৃহত্তম ঋতুভিত্তিক জলাশয় হৰ্ণবিল কোনখন জিলাত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ A2 কৰিমগঞ্জৰ জিলাত অৱস্থিত Next question to hoise recently noted freedom fighter and Gandhian social worker Shakuntala Choudhury passed away She was awarded with Padma Shri in which year প্ৰশ্নটোত কৈছে হেখতিয়াকৈ বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা গান্ধীবাদী সমাজকৰ্মী শকুন্তলা চৌধুৰীৰ দেহাৱসান ঘটে কোন বছৰত তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ D2 2022 চনত Next question to hoise Kakoijan Reserve Forest in Assam's Bongaigaon district is home to which of the following animals which is only found in Assam and Bhutan প্ৰশ্নটোত কৈছে অসমৰ কাকোজান সংৰক্ষিত বনাঞ্চল বঙাইগাঁও জিলাত তলৰ কোনটো প্ৰাণী থাকে যিটো কেৱল অসম আৰু ভুটানতহে দেখিবলৈ পোৱা যায় শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ A2 গোল্ডেন লাংগুৰ Next question to hoise recently first direct Jansatabdi Express train was flagged off from Agartala to Jiribam via Assam. Jiribam is in which state? প্ৰশ্নটোত কৈছে হেখতিয়াকৈ আগৰতলাৰ পৰা অসম হৈ জিৰিবামলৈ প্ৰথম ডাইৰেক্ট জনশতাব্দী এক্সপ্ৰেছ ৰেলখন ফ্লেগ অফ কৰা হৈছে এতিয়া প্ৰশ্নটো হৈছে জিৰিবাম কোনখন ৰাজ্যত আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ C2 মণিপুৰত আছে বন্ধু বান্ধৱীসকল আজি মানখিনি আছিল সাম্প্ৰতিক পৰিঘটনাৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ যদি আজি ভিডিঅটো চাই ভাল পালে লাইক কমেন্ট কৰি দিব চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ যদি ভিডিঅ চাব বিচাৰে ডেসক্ৰিপচনত লিংক দি থম তাতে গৈ চাব পাৰিব পুনৰ এটা নতুন ভিডিঅৰ সৈতে লগ পাম ধন্যবাদ